নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছিলোঁ মাৰ ঘৰলৈ। পাপাহঁতৰ খুৰী এজনী ঢুকালে, তালৈ আহিছিলোঁ। আজি সকাম আছিল। এতিয়া পথাৰ মাজে মাজে আহি আছোঁ। আহোঁতে ভিডিঅ' কৰিব পৰা নহ'ল, যিহেতু বাইকত আহিছিলোঁ। আৰু সকামৰ ঘৰতো মানে ইমান ভিডিঅ' কৰিব পৰা নহ'ল, কাৰণ ইমান গৰম, তাৰপিছত ইমান বৰষুণ হ'ল, মানে ভিডিঅ' কৰিব পৰা সেনেকৈ নহ'লেই। এতিয়া ঘৰলৈ আহি আছোঁ। পথাৰ মাজে মাজে দেখিছেই নহয় আপোনালোকে, পাছফালে কিমান ধুনীয়া হৈ আছে। আৰু মই অলপ আপোনালোকক দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়া সেউজীয়াৰ পৰিৱেশ হৈ আছে। এয়া দেখিছেনে, কিমান ধাননিয়ে সেউজীয়া কৰি থৈছে। আগত গৈ আছে মাহঁত আৰু খুৰা ছোৱালী গৈ আছে, আমাৰো বেটা গৈ আছে। আমাৰ দেখিছেনে পাহাৰখন কিমান ধুনীয়াকৈ জিলিকি আছে এইখিনিৰ পৰাই। দেখিছেনে বাৰু? দেখিছে এতিয়া যে পথাৰবোৰ বহুত ধুনীয়া লাগে ন দেখিবলৈ, সেউজীয়া সেউজীয়া হৈ থাকে। দেখিছেনে কিমান ধুনীয়া, অকল যে সেউজীয়া সেউজীয়া সেউজীয়াই। দেখিছেনে ইমান ধুনীয়া লাগিছে। এতিয়া এনেকৈ গৈ আছোঁ। যিহেতু বৰষুণ দিছিলে, অলপ ৰাস্তাটোত পানী হ'ল। দেখিছেনে গোটেই পানী পানী, এইদৰে গৈ আছোঁ। ভাল লাগিছে আজি পানী পাই। এতিয়া ঘৰ আহি পালোহি। হাত ভৰি মুখ ধুলোঁ। এতিয়া চাহ খাব লৈছোঁ, লাল চাহ, আৰু তাৰ লগত আছে এয়া চিংৰা। এতিয়া চাহটো খাই লওঁ আৰু পাছত আপোনালোকক লগ পাই আছোঁ। এতিয়া এইটো ৰাতিপুৱাৰ ভিডিঅ' হয়। আকৌ আহিলোঁ সকামৰ ঘৰলৈ। পাছদিনা যে খানা খাই, সেয়া দেখিছেনে চকীলৈ পলালে এইফালে, ভিডিঅ'টো নোলাই বোলে। আৰু এজনী হ'ল আমাৰ বৰ্তা ছোৱালী, যি লাজ, তাই আকৌ এইফালে পঢ়ি আছে BA বোলে 3rd ছেমিষ্টাৰ এইবাৰ। হ'লেও যে ইমান লাজ কৰে, দেখিছেনে বাৰু তাই, কি যে ছোৱালী। এতিয়া খাই লওঁগৈ, আপোনালোকক পাছত আকৌ লগ পাই আছোঁ। দেখিছেনে কেনেকুৱা বিবি, আমাৰ বৌ যিজনী ছোৱালী লাজ কৰিছে তেওঁৰ মাক হয়। এয়া বৰ্তা হয়, ভকতক দিবলৈ তামোল লৈছে। আৰু ইয়াত দেখিছেনে সকলোৱে খাই খাই বহি আছে, আৰু ইয়াৰ তামোল কাটি আছে জেঠাইহঁত, দাদাহঁত। আৰু এইফালে আগফালে দেখিছেনে চবেই খাই খাই বহি বিচি আছে। চবেই কি যে কথা পাতিছে, দেখিছেনে গোটেইবোৰ মাইকীয়ে এইফালে চবেই কথা পাতিছে, বহিছে আৰামত। দেখিছেনে কি যে কথা পাতিছে, গোটেইবোৰ ভাল লাগিছে চাগে সিহঁতৰ আজি ন। আৰু আমাৰ নবৌ গাঁৱৰ হয়। এতিয়া আছোঁ বৰ্তাৰ ঘৰত, সকামৰ পৰা আহিলোঁ, তাত ইমান গৰম। আৰু এতিয়া ভকত বিদায়ো হৈছে। মানুহবোৰে ইমান যে কান্দিছে, বেয়াও লাগিছে। মোৰো কান্দি কান্দি গোটেই চকু ফুলি অৱস্থা নাই। হয়ো ন, 2 দিন ধৰি ভকতবোৰে যে ইমান কষ্ট কৰি আছে। আৰু এই ভিডিঅ'টোৰ 2-3 দিনৰ মানে ভিডিঅ'বোৰ মিলাই দিছোঁ। আপোনালোকে কেনে পালে জনাব। তেতিয়াহ'লে আজিলৈ বাই বাই।